আজি আমাৰ হাতত আহি পৰা অধিকাংশ বাতৰি কাকতেই ভাৰতবৰ্ষই পাকিস্তানৰ ওপৰত আৰোপ কৰা বাণিজ্যিক নিষেধাজ্ঞা সন্দৰ্ভত মুখ্য বাতৰি প্ৰকাশ কৰিছে। এই সন্দৰ্ভত অসমীয়া প্ৰতিদিন কাকতে প্ৰকাশ কৰা মুখ্য বাতৰিৰ শিৰোনাম পেহেলগাম কাণ্ডৰ পিছত ইছলামাবাদৰ বিৰুদ্ধে কঠোৰ স্থিতি নতুন দিল্লীৰ, পাকিস্তানেৰে সকলো বাণিজ্য বন্ধ ঘোষণা। নিয়মীয়া বাৰ্তাত প্ৰকাশিত মুখ্য বাতৰিৰ শিৰোনাম নিষিদ্ধ কৰা হ'ল পাকিস্তানৰ পৰা আমদানিকৃত সামগ্ৰী। পেহেলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ কঠোৰ কূটনৈতিক প্ৰত্যুত্তৰ ভাৰতৰ, পাকিস্তানৰ পৰা বন্ধ সকলো আমদানি। এই শিৰোনামেৰে মুখ্য বাতৰি প্ৰকাশ কৰিছে দৈনিক অসম কাকতে। দৈনিক অগ্ৰদূত কাকতৰ মুখ্য বাতৰিৰ শিৰোনাম পাকিস্তানী পণ্যৰ আমদানি নিষিদ্ধ। দৈনিক জনমভূমি কাকতে প্ৰকাশ কৰা মুখ্য বাতৰিৰ শিৰোনাম এংগোলাৰ ৰাষ্ট্ৰপতিৰে আলোচনাৰ পাছতে পাকিস্তানক হুমকি প্ৰধানমন্ত্ৰী মোদীৰ, পাকিস্তানৰ ওপৰত পুনৰ ৩টা নিষেধাজ্ঞা আৰোপ ভাৰতৰ। অসম আদিত্য কাকতে পঞ্চায়ত নিৰ্বাচনত হোৱা বিসংগতি তথা পুনৰ ভোটগ্ৰহণ সম্পৰ্কত প্ৰকাশ কৰা মুখ্য বাতৰিৰ শিৰোনাম হিংসা, ৩ মে'ত ৪৩টা কেন্দ্ৰত পুনৰ ভোটগ্ৰহণ, প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত সামগ্ৰিক ভোটদানেৰে শীৰ্ষত মাজুলী জিলা। কাকতসমূহৰ প্ৰথম পৃষ্ঠাত প্ৰকাশিত কেতবোৰ অন্যান্য বাতৰি হৈছে এনেধৰণৰ: হিংসা বিশৃংখলাৰ পৰিপ্ৰেক্ষিতত ৪৩টা ভোটকেন্দ্ৰত যোৱা ৩ মে'ত পুনৰ ভোটগ্ৰহণ, হাইলাকান্দিত সৰ্বাধিক ৩১টা কেন্দ্ৰত পুনৰ ভোটগ্ৰহণ। দেশৰ বজাৰত এতিয়াও ঘূৰি আছে ৬,০০০ কোটি টকা মূল্যৰ ২,০০০ টকীয়া নোট। প্ৰত্যাহাৰৰ ২ বছৰৰ পাছতো ভাৰতীয় ৰিজাৰ্ভ বেংকলৈ ঘূৰি নাহিল সকলো নোট। ভাৰত পাকিস্তানৰ মাজত উত্তেজনাময় পৰিৱেশে বিৰাজ কৰাৰ সময়তে পাকিস্তানৰ নতুন ক্ষেপণাস্ত্ৰ পৰীক্ষণ, মজলীয়া দূৰত্বভেদী আবদালি সফল বুলি দাবী পাকিস্তানৰ। যোৱা ৩ মে'ত গুৱাহাটীত উপস্থিত হ'ল জাপানৰ সংসদৰ অধ্যক্ষৰ নেতৃত্বত ৪৫জনীয়া প্ৰতিনিধিৰ দল। এডভান্টেজ আছাম 2.0ৰ জৰিয়তে এই দলটোৱে অসমত বিনিয়োগ কৰাৰ পৰিকল্পনাৰে ৰূপায়ণ কৰিব বিভিন্ন কাৰ্যসূচী। কঠোৰ নিৰাপত্তা ব্যৱস্থাৰ মাজত আজি অনুষ্ঠিত হ'ব নীট পৰীক্ষা। প্ৰতিটো কেন্দ্ৰত IAS, ACS বিষয়াৰ চোকা নজৰ। চামগুৰিত অব্যাহত নিৰ্বাচনী হিংসা, নিশা দুৰ্বৃত্তই ভাঙিলে কংগ্ৰেছৰ 3টা কাৰ্যালয়। আজিৰ কাকতসমূহৰ খেলৰ পৃষ্ঠাত স্থান লাভ কৰা সানমিহলি বাতৰিৰ কেতবোৰ শিৰোনাম হ'ল এনেধৰণৰ: মাদ্ৰিদ অপেন, মাৰ্চেল হৰাকিঅ যুটীয়ে জিনিলে ডাবলছৰ খিতাপ। আজি পুৰুষৰ একক ফাইনেলত ৰোড বনাম ড্ৰেপাৰ। অসম ক্ৰিকেট সন্থাৰ তত্বাৱধানত তিনিচুকীয়া জিলা ক্ৰীড়া সন্থাৰ তত্বাৱধানত চলি থকা নুৰুদ্দিন আহমেদ ট্ৰফী ছিনিয়ৰ আন্তঃজিলা ক্ৰিকেট টুৰ্ণামেণ্টৰ উজনি অসম মণ্ডলৰ গ্ৰুপ 1ৰ খেলত ডিব্ৰুগড়ে মাৰ্ঘেৰিটাৰ বিৰুদ্ধে ১৬৭ ৰানত জয়লাভ কৰে। আজিৰে পৰা বিহাৰত খেলো ইণ্ডিয়া যুৱ ক্ৰীড়া ২০২৫ ভলীবল কাবাডীৰে অসমৰ অভিযান আৰম্ভ। চেম্পিয়নছ লীগৰ স্থানৰ যুঁজ, তৃতীয়লৈ উন্নীত মানচেষ্টাৰ চিটি। ১০ম সীতাৰাম চৌৰাচিয়া সোঁৱৰণী ১৯ বছৰ অনূৰ্ধ্ব ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত উই আৰ নৰ্থ ইষ্ট চেম্পিয়ন, ১ উইকেটত পৰাস্ত ত্ৰিৰংগ কোচিং চেণ্টাৰ। অসম ফুটবল সংস্থাৰ ৰাজ্যিক প্ৰিমিয়াৰ লীগ ফুটবল প্ৰতিযোগিতাৰ কালিৰ খেলত বঙাইগাঁৱৰ 11 ষ্টাৰ ক্লাব আৰু তেজপুৰ ইমৰ্টেল ৱাৰিয়াৰ্ছে জয়লাভ কৰিছে। এতিয়া আহিছো সম্পাদকীয় শিতানলৈ। যুদ্ধকালীন অস্থিৰ পৰিস্থিতিৰ মাজতে ইউক্ৰেইন আৰু মাৰ্কিন যুক্তৰাষ্ট্ৰই বাণিজ্য চুক্তি সম্পন্ন কৰা বাতৰিৰ আঁত ধৰি সম্পাদকীয় প্ৰকাশ কৰিছে অসম আদিত্য কাকতে। এই চুক্তিৰ জৰিয়তে ইউক্ৰেইনৰ ভূমিত মাৰ্কিন কোম্পানীয়ে খনিজ তেল আৰু গেছ আহৰণৰ সুবিধা লাভ কৰিব। শিৰোনাম মাৰ্কিন ইউক্ৰেইন বাণিজ্য চুক্তি। দৈনিক অগ্ৰদূত কাকতে পৰম্পৰাগত নৃত্য শিৰোনামেৰে সম্পাদকীয় প্ৰকাশ কৰিছে। চলিত সপ্তাহতে ইউনেস্কোৰ সমৰ্থনত সমগ্ৰ বিশ্বতে আন্তঃৰাষ্ট্ৰীয় নৃত্য দিৱস উদযাপন কৰা হৈছে। এই প্ৰসংগৰ আলোচনা কৰি সম্পাদকীয়টোত লিখিছে যে একোটা লোকৰ নৃত্যই একোটা জাতি জনগোষ্ঠীৰ পৰিচয় বহন কৰে। সেয়েহে নতুন প্ৰজন্মক প্ৰশিক্ষণ দি পৰম্পৰাগত নৃত্য গীত মাত জীয়াই ৰখা উচিত। আজিৰ বাতৰি কাকতৰ বাতৰিৰ শিৰোনাম ইমানেই। প্ৰিয় শ্ৰোতা, আজিলৈ সময় হ'ল। আশা কৰোঁ আপোনাৰ আজিৰ দিনটো শুভ আৰু মংগলময় হ'ব। কাইলৈ আপোনাক পুনৰ এইখিনি সময়তে লগ পোৱাৰ আশাৰে আজিৰ অনুষ্ঠান ইমানতে সামৰিছোঁ। ধন্যবাদ।